নগাঁও আৰক্ষী জিম্বাৰ পৰা পলায়ন গড় চিকাৰীৰ বটদ্ৰৰ বাট আৰক্ষীৰ অভিযান খৰ্গসহ আটক কৰা হৈছিল ছাইদুল ইছলাম নামৰ চোৰাং চিকাৰীটোক। কিন্তু অভিযানকাৰী দলে ছাইদুলক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘটনাস্থলীত সৰজমিন তদন্ত কৰিবলৈ যাওঁতে টাপু অঞ্চলত নদীত জাপ মাৰি পলায়ন কৰে চোৰাং চিকাৰীটোৱে। শনিবাৰে চোৰাং গড়ৰ চিকাৰীৰ সন্দৰ্ভত দিয়া এক সংবাদমেলত নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে প্ৰকাশ কৰে এই তথ্য। ইতিমধ্যে পলায়ন কৰা ছাইদুলক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰিত শেহতীয়াকৈ সংঘটিত গড়ৰ হত্যাৰ লগত জড়িত আছিল ছাইদুল। আৰু চোৰাং চিকাৰীটোৱে গড়ৰ খৰ্গটোৰ ৮০ লাখ টকাত বিক্ৰীৰ বাবে যুঁজাৰ চলাওঁতেই শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। 303 ৰাইফলৰ কথা কৈছিলে। তেওঁ স্বীকাৰ কৰিছে আৰু আমি যেতিয়া PO ভিজিট কৰিছিলোঁ ইনিচিয়েলি ফৰেষ্টৰ যিমান মানুহে যেতিয়া কাৰ্কাছটো দেখা পায় কাৰ্কাছৰ ওচৰতে .303 গুলি মিছফায়াৰ্ড ৰাউণ্ড এটা তাতে ৰিকভাৰ হৈছিলে, যোনটো চিজ কৰা হৈছে। ছাইদুল এতিয়া আমিতো নদীত তেওঁ পাৰ হৈ গৈছে আৰু আমি যোনটো মই কৈছোঁৱে তেওঁলোক সাঁতোৰাত বিৰাট পাকৈত হয়। তো আগতেও তাতে যিমান ৰিপৰ্টছ আছে মানে যোনবোৰ পোচাৰ্ছ আহে নদী হৈ পিনে আহে আৰু সেই যোনখিনি এৰিয়াত পচিং হয় ইট ইজ ভেৰি ক্ল'জ টু দ্য ৰিভাৰ। চ' তেওঁ তাতে আমিতো একো গম নাপাওঁ যে তেওঁ জীয়াই আছে নে বা কিবা এক্সিডেণ্ট হৈছে। বাট উই আৰ ডেফিনেটলি লুকিং ফৰ দেম। আমাৰ SDRF লৈ পিনে আমাৰ চাৰ্চ চলি আছে, ফৰেষ্টৰ অফিচিয়েলছো চাৰ্চ কৰি আছে, বিশ্বনাথ ঘাটৰ পৰাও চাৰ্চ কৰি আছে। আমি সেইটো সোনকালে খবৰ পাই যাম। তেওঁ আমাৰ হাতৰ পৰা সেইটো ওলাই গৈছে। চ' আমাৰ সেইখিনিত এনকুৱাৰী হ'ব কেনেকৈ পলালে কি পলালে। ২৬ তাৰিখৰ হয়নে নহয়তো প্ৰথম প্ৰাৰম্ভিক পৰ্যায়তে হয় বুলি ধৰি লোৱা হৈছে। পাছৰ পৰ্যায়ত গোটেইখিনি একচুৱেলি আমাৰ যিমানখিনি সেইটোতো প্ৰথম কথা হ'ল আমি যেতিয়া ৰাইনৰ কাৰ্কাছটো পাইছিলোঁ কাৰ্কাছৰ DNA চেম্পল এক্সট্ৰেক্ট কৰি থৈ দিয়া হৈছে। DNA প্ৰফাইলিঙৰ কাৰণে এতিয়া আমি এই যোনটো ৰাইনহৰ ৰিকভাৰ হৈছে চিজ কৰা হৈছে এই ৰাইনহনটো আৰু কাৰ্কাছৰ DNA আমি কম্পেয়াৰ কৰাৰ কাৰণে আমি FSLত পঠাম, তেতিয়া আমি কনফাৰ্ম হৈ যাম। কিন্তু তাতে এটা কথা আছে যে ৰিচেণ্টলি লাষ্ট 2 মান্থছত আমি খবৰ লৈছোঁ ওৰাঙত বা কাজিৰঙাত ক'তো বেলেগ গড় মানে হত্যা হোৱা বা নেচাৰেলি ঢুকুৱা কোনো ৰিপৰ্ট নাই। চ' যিহেতু তেনেকুৱা একো ৰিপৰ্ট নাই আৰু ফৰেষ্ট অফিচিয়েলছৰ মতে তেওঁলোক এক্সপাৰ্ট হয়, আমি পুলিচসকল নহয়। চ' ফৰেষ্ট অফিচিয়েলছ মতে এইটো যোনটো গড় ৰাইনহৰ্ণ আমি পাইছোঁ সেইটো নেচাৰেলি যেতিয়া পৰি যায় কিবা কাৰণত যদি গড়ৰ পৰা বুঢ়া হৈ পিনে বা ক'ৰবাত খুন্দা লাগি মানে পৰি যায় তেতিয়া শ্বেপটো বেলেগ হয় আৰু এইটোৰ শ্বেপ যোনটো আছে সেইটো কাটি ওলোৱা গড়ৰ খৰ্গৰ শ্বেপ হয়। আৰু ৰিচেণ্টলি যিহেতু একো গড় মৰা নাই বা গড় হত্যা হোৱা নাই এক্সেপ্ট বাগৰি হৈছে, চ' আমি এইটো লজিকেলি স্পিকিং এই ৰাইনহৰ্ণটো বাগৰিৰ কোচিং হোৱা গড়ৰে হ'ব লাগে। নগাঁৱৰ পৰা আনোৱাৰ হাজৰিকাৰ প্ৰতিবেদন, সময় অসম, গুৱাহাটী।